নমস্কাৰ বন্ধুসকল, মই আইকেন গগৈ। আজি আমাৰ বিহুৰ এসাঁজ খানা খাবলৈ আমি আহি পাইছো জামুৰী ঘাটত, এই ধুনীয়া নৈৰ পাৰত। আজিৰ দিনটো একেবাৰে বিশেষ, কাৰণ সকলো বন্ধু মিলি বনভোজৰ দৰে বিহুৰ খানা। টংকেশ্বৰ, নৱজিত আৰু বহুতো লগৰীয়া, চাওকচোন আমাৰ ৰান্ধনীসকলে কেনেকৈ ব্যস্ত। খৰধৰকৈ মাংস ভজা হৈ আছে, খৰধৰকৈ মাংস ভজা হৈ আছে। নহৰু, আদা আৰু জলকীয়াৰ যিটো গোন্ধ ওলাইছে নহয়, বৰ ধুনীয়াত বিহুৰ এই পৰিবেশটোৱে। বিহু মানে একতা, কেৱল খোৱাই নহয়। আমাৰ গামোচাখন হাতত লৈ যেতিয়া আমি সকলোৱে একেলগে জঁপিয়াই উঠো, একেলগে জঁপিয়াই উঠো, তেতিয়াহে জয় জুবিন দা। বিহুৰ প্ৰকৃত আমেজ পোৱা যায়, চাওকচোন আমাৰ ডেকা ল'ৰাটোৰ ফূৰ্তি। জয় আই অসম, জয় জুবিন দা। জয় আই অসম, জয় জুবিন দা। আচল আনন্দটো ইয়াতে, ডালিমৰ গুটিৰ দৰে চাউলৰ ভাত, আৰু লগতে এই গাহৰি মাংসৰ সোৱাদ। কলপাতত ভাত খোৱাৰ মজাই বেলেগ, উফ কি কম আৰু। আপোনালোকে যদি ইয়াৰ খোৱাটো অলপ পালেহেঁতেন। আজিৰ দিনটো বৰ সুন্দৰকৈ পাৰ হ'ল। আপোনালোকৰ বিহু কেনেকুৱা গৈছে কমেণ্টত জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। জয় আই অসম, জয় জুবিন দা।